ঐ ৰব অভাৰ হৈছে এটোৱে লাষ্ট এটো কাপোৰ এটাই বনাম মোৰ মানে আজি হাগিব লাগিছে দে ঐ ৰব স্টাৰ্ট স্টাৰ্ট হ'ল ঐ ৰব বহুত ধুনীয়া লাগিছে অ জলদি মনা হাগিব মানে গুৰু খাব পাৰে নেকি ৰজা ডাঙৰ নহয় মোৰ কাৰণে হাগাই ডাঙৰ দেখলি না দেখলি যি ধুব 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 কৰি ইউটিউব ফেচবুক একদম মানে খুলবা নৰি খালি ধুব 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 বুলি ভিডিঅ' হা তাই এতিয়া বোলে ৰজাই ডাঙৰ নহয় তাৰ কাৰণে হাগাই ডাঙৰ বোলে যাওঁ আপি মানুহৰ মন কেনেকৈ চেঞ্জ হৈ যায় কি পুতুক কিনে 1 ছেকেণ্ডতে পুতুককৈ চেঞ্জ হৈ যায় এইখিনি আপি মানুহ হা আৰু ধুব ইমান বেয়া লাগছে মানে তোৰ কাৰণে মোৰ এই মনটোত দেখলি না তয়ে ডাঙৰ নহয় বোলে এতিয়া তোৰ কাৰণে পাগলা হৈ আছিল হা এতিয়া তয়ে ডাঙৰ নহয় বোলে আৰু আপিৰ মন চাওক 1 মিনিট নালগে চেঞ্জ হওঁতে আজি ধুব আছে কালি ৰাহুল আৰু পিছদিনালৈ কোনি আহে ঠিকে নাই এতেই বুজি পায় আৰু আপিৰ মন কেনেকুৱা